নমস্কাৰ বন্ধুসকল, অসম ট্ৰেডিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট সম্বন্ধে জানিবলৈ আৰু ইয়াৰ পৰা কেনেদৰে পইচা ইনকাম কৰিব পাৰি শিকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে সকলো ভিডিঅ'ৰ আপডেট আগতীয়াকৈ পাবলৈ বেল বটনটো ক্লিক কৰি দিব। ঠিক আছে, তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰা হওক। ইতিমধ্যে আগৰ ভিডিঅ'কেইটাত আপোনালোকে গম পালে যে শ্বেয়াৰ কি আৰু ইয়াত ইনভেষ্ট কৰিবৰ বাবে আপোনাক কিহৰ প্ৰয়োজন হ'ব। যদি ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ভিডিঅ'কেইটা এবাৰ চাই ল'লে আপোনাৰ এই ভিডিঅ'টো বুজাত সুবিধা হ'ব। শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ কথা যেতিয়াই ভাবোঁ তেতিয়াই আমাৰ মনলৈ আহে কিমান টকাৰ প্ৰয়োজন হ'ব, কিমান টকা থাকিলে আমি শ্বেয়াৰ মাৰ্কেটৰ পৰা কোনো কোম্পানীৰ শ্বেয়াৰ বা ষ্টক কিনিব বা বেচিব পাৰোঁ। যেতিয়া আপোনাক কোনোবাই সোধে যে আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব বিচাৰে নেকি বা আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ বাবে ইণ্টাৰেষ্টেড নেকি, তেতিয়াই হয়তো আপুনি এটাই ৰিপ্লাই কৰি আহিছে যে মোৰ হাতত ইমান হাজাৰ হাজাৰ বা লাখ লাখ টকা নাই। কিন্তু আপুনি শুনি আচৰিত হ'ব যে একোটা গুটখা পেকেট খাবলৈ দৈনিক আপুনি যিমান টকা খৰচ কৰে তাতোকৈ কম টকাৰে আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। নিশ্চয় আপোনালোকৰ মনৰ পৰা এটা ভুল ধাৰণা আজি আঁতৰ হ'ল যে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ বাবে কোনো মিনিমাম বা মেক্সিমাম লিমিট নাথাকে। আপুনি 10 টকাৰে ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে বা 10 লাখ বা 10 কোটি টকাৰে আপোনাৰ ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। আৰু বৰ্তমান সময়ত বহুতো কোম্পানীয়ে আপোনাক ফ্ৰী ট্ৰেডিং আৰু ডিমেট একাউণ্ট খোলাৰ সুবিধা কৰি দিছে। গতিকে আপুনি কোনো এক্সট্ৰা টকা খৰচ নকৰাকৈ শ্বেয়াৰ মাৰ্কেটত আপোনাৰ ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। ফ্ৰী ট্ৰেডিং আৰু ডিমেট একাউণ্ট খুলিবৰ বাবে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাত ক্লিক কৰিও যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ফ্ৰী ট্ৰেডিং আৰু ডিমেট একাউণ্ট খুলিব পাৰে আৰু আজিয়ে আপোনাৰ ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। আচলতে এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ আপুনি অতি কম টকাৰেও কেনেকৈ ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। ভাৰতীয় ষ্টক মাৰ্কেটসমূহত এনেকুৱা কিছুমান বহুতো ষ্টক আছে যিবোৰ ষ্টকৰ প্ৰাইচ বিল' 100 ৰুপিজ, যেনে য়েছ বেংক, জিন্দাল ষ্টিল, পাঞ্জাৱ নেশ্যনেল বেংক, RVNL, ONGC, IOCL, বেংক অফ বৰোদা, NSPC ইত্যাদি ইত্যাদি। আনহাতে আন কিছুমান ষ্টকো এভেইলেবল আছে যিবোৰ ষ্টকৰ প্ৰাইচ 1000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত হ'ব পাৰে। সেইবোৰৰ ভিতৰত আপোনালোক সকলোৱে জনা MIF কোম্পানী, মাৰুতি চুজুকি, বাজাজ ফাইনেন্স, বাজাজ মটৰ, আইচাৰ মটৰ ইত্যাদি। তেনেহ'লে আহকচোন বন্ধুসকল, আমি ট্ৰেডিং প্লেটফৰ্মৰ জৰিয়তে চেক কৰি চাওঁ প্ৰতিটো শ্বেয়াৰৰ মূল্য কিমান হ'ব পাৰে বা অতি কম টকাৰেও আমি কেনেকৈ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰোঁ। আপোনালোকে স্ক্ৰীনত দেখি থকা এইটো হৈছে ফায়াৰ্ছ ছিকিউৰিটিজ নামৰ ষ্টক ব্ৰকাৰ কোম্পানীটোৰ ট্ৰেডিং প্লেটফৰ্ম। আৰু ট্ৰেডিং প্লেটফৰ্ম কাক কয় নাজানে তেনেহ'লে আপোনালোকে আগৰ ভিডিঅ'কেইটা এবাৰ চাই ল'ব। গতিকে ট্ৰেডিং প্লেটফৰ্ম কি হয়, ষ্টক ব্ৰকাৰ কি হয়, এই সকলোখিনি কথা গম পাব। ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, ভিডিঅ'কেইটা এবাৰ চাই ল'লে আপোনাৰ এই ভিডিঅ'টো বুজাত সুবিধা হ'ব। আৰু এই দেখি থকা যোনখন চাৰ্ট হৈছে এই চাৰ্টখন হৈছে কেণ্ডেল ষ্টিক চাৰ্ট। এই চাৰ্টখনক কেণ্ডেল ষ্টিক বুলি কোৱা হয়। আৰু এই কেণ্ডেল ষ্টিক কি হয়, এই চাৰ্টখন কেনেকৈ ক্ৰিয়েট হয়, কেনেকৈ ফৰ্ম এই চাৰ্টখন কেণ্ডেল ষ্টিক চাৰ্ট ফৰ্ম হয়, এইটো আমি নেক্সট ভিডিঅ' টপিকত আলোচনা কৰিম। তেনেহ'লে আহক আমি চেক কৰি চাওঁ এটা শ্বেয়াৰৰ মূল্য কিমান হ'ব পাৰে। আগতে দেখুওৱাৰ দৰে আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব। আমি প্ৰথমতে য়েছ বেংক চেক কৰি চাওঁ। হওক, য়েছ বেংকৰ বৰ্তমান সময়ত প্ৰতিটো শ্বেয়াৰৰ মূল্য কিমান হৈ আছে। আজি মাৰ্কেট বন্ধ আছে, বৰ্তমান দেওবাৰ, শুকুৰবাৰে মাৰ্কেট খোলা আছিলে। শুকুৰবাৰে য়েছ বেংকে লাষ্ট 53.70 হয়, 53 টকা 70 পইচা মাত্ৰ এটা শ্বেয়াৰতে, মাত্ৰ 53 টকা 70 পইচা। ইয়াতকৈ কম দামত বহুতো শ্বেয়াৰ পোৱা যায়, কিন্তু য়েছ বেংকৰ মূল্য হৈছে মাত্ৰ 53 টকা 70 পইচা। ঠিক তেনেদৰে আমি ইয়াত চাৰ্চ কৰা হওক পাঞ্জাৱ নেশ্যনেল বেংক চাওঁ। হওক, পাঞ্জাৱ নেশ্যনেল বেংকৰ একোটা শ্বেয়াৰৰ মূল্য কিমান হ'ব পাৰে। পাঞ্জাৱ নেশ্যনেল বেংকৰ একোটা শ্বেয়াৰৰ মূল্য বৰ্তমান চলি আছে 60 টকা 65 পইচা। ঠিক তেনেদৰে আমি চাওঁ হওকচোন RVNL, ৰেল বিকাশ নিগম লিমিটেড। এইটো ছেমি গভৰ্ণমেণ্ট শ্বেয়াৰ হয়, এইটো বহুত ভাল শ্বেয়াৰ আছিলে, মই অলপ কিনি থৈছোঁ ইয়াৰ। এইটো আপোনালোকে ইয়াত দেখিলে গম পাব। সেইটো চাওক, RVNLৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য বৰ্তমান চলি আছে মাত্ৰ 23 টকা 70 পইচা। গতিকে আপোনালোকে নিজে চিন্তা কৰি চাওক, দৈনিক যদি আমি 23 টকা 70 পইচাকৈ যদি একোটা শ্বেয়াৰ কিনো তেতিয়াহ'লে মান্থলি আমি কিমান 30টা শ্বেয়াৰ কিনিব পাৰিম। গতিকে এনেদৰে যদি আমি পইচা বেলেগত ৱেষ্টেজ কৰাকৈ আমি যদি ইয়াত প্ৰতিদিনা যদি একোটাকৈ RVNLৰ দৰে কিছুমান কোম্পানীৰ শ্বেয়াৰ যদি আমি কিনি ৰাখোঁ দৈনিক হিচাপত, আৰু ঠিক তেনেদৰে যদি আপুনি চাব বিচাৰে জিন্দাল ষ্টিল, এটা ভাল শ্বেয়াৰ। জিন্দাল ষ্টিলৰ একোটা শ্বেয়াৰ মূল্য বৰ্তমান চলি আছে 104 টকা 50 পইচা। গতিকে ইয়াৰ কোনো বেছি এমাউণ্ট নহয়, যিবিলাক শ্বেয়াৰ দাম আছে এইবিলাক বহুত ভাল শ্বেয়াৰ হয়। ইমান দাম, ইমান মানুহে যেনেকৈ ভাবে যে লাখ লাখ হাজাৰ হাজাৰ টকাৰ প্ৰয়োজন হ'ব নেকি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে, কোনো তেনেকুৱা লাখ লাখ হাজাৰ হাজাৰ টকাৰ আপোনাৰ প্ৰয়োজন নহয়। অ'কে, ঠিক আছে। ঠিক তেনেদৰে আন কিছুমান আকৌ দামী শ্বেয়াৰো আপোনাৰ মাৰ্কেটত এভেইলেবল আছে। আহক আমি এবাৰ চাৰ্চ কৰি চাওঁ ইয়াত। তেনেদৰে আমি ইয়াত চাৰ্চ কৰিব লাগিব
MRF লিমিটেড। চাওক MRF কোম্পানীৰ প্ৰতিটো শ্বেয়াৰ মূল্য কিমান জানেনে? 63,126.05। যেনেদৰে বহুত কম দামতো শ্বেয়াৰ এই ষ্টক মাৰ্কেটসমূহত পোৱা যায়, তেনেদৰে বহুত দামী শ্বেয়াৰ ভাৰতীয় ষ্টক মাৰ্কেটসমূহত উপলব্ধ আছে। ঠিক তেনেদৰে আপুনি চাব পাৰে মাৰুতি চুজুকি। আমি সকলোৱে জানো মাৰুতি চুজুকি এটা আমাৰ ইণ্ডিয়ান কোম্পানী হয়। মাৰুতি চুজুকিৰ প্ৰতিটো শ্বেয়াৰ মূল্য কিমান দেখিছেনে? 7,470 টকা। 7,470 টকা পে'মেণ্ট কৰিব লাগিব যেতিয়া আপোনালোকে শ্বেয়াৰটো কিনি ৰাখি ইনভেষ্ট কৰিম বুলি ভাবিছে। কিন্তু ইয়াত কিছুমান অপশ্যন আছে, আপুনি দিনটোৰ ভিতৰতে কিনিব যদি বিচাৰে বা বেচিব বিচাৰে। ইণ্টাৰডে ক্ষেত্ৰত আকৌ ইমান টকা আপোনালোকে পে' কৰিব নালাগে। বহুত কম টকাতে ষ্টক ব্ৰকাৰসমূহে কিছুমান আপোনাৰ যোনটো মূলধন থাকে, আপোনাৰ যিটো মাৰ্জিনেল মানি আপুনি এড কৰিব আপোনাৰ ট্ৰেডিং একাউণ্টত, তাৰ ওপৰত আপোনাক কিছুমান লিমিট দিব ষ্টক ব্ৰকাৰটো। গতিকে আপুনি 7,470 টকা যোনটো শ্বেয়াৰ আছে সেইটো বহুত কম টকাতে আপুনি শ্বেয়াৰটো কিনিব পাৰিব, কিন্তু সেইটো অনলি ইণ্টাৰডে কাৰণে ফেচিলিটি এভেইলেবল থাকে। গতিকে নতুন যিসকল ট্ৰেডিং কৰিব আহে বা নতুন যিসকল ষ্টক মাৰ্কেটত এণ্ট্ৰি কৰে তেওঁলোকে ইণ্টাৰডে ক্ষেত্ৰত বেছি আকৃষ্ট হয়। নেক্সট আমি চাৰ্চ কৰিব আহক আইচাৰ মটৰ। বৰ্তমান সময়ত 21,350 টকা একোটা শ্বেয়াৰ মূল্য। ঠিক এনেদৰে ষ্টক মাৰ্কেটসমূহত বহুতো কম মূল্যতো আপুনি শ্বেয়াৰ কিনিবলৈ পাব আৰু বহুত দামতো আপুনি শ্বেয়াৰ কিনিবলৈ পাব। গতিকে আপুনি কিমান টকা ইনভেষ্ট কৰিব, কিমান টকা আপোনাৰ হাতত আছে সেইটো আপোনাৰ ওপৰত কথা। আপুনি 10 টকাও ইনভেষ্ট কৰিব পাৰে, লাখ হাজাৰ টকাও ইনভেষ্ট কৰিব পাৰে। গতিকে সেইটো আপোনাৰ কথা। গতিকে আপোনাক দেখালোঁ আপোনালোকে 20-25 টকা, 10 টকা, 5 টকা পৰ্যন্ত শ্বেয়াৰ ষ্টক মাৰ্কেটত এভেইলেবল আছে। গতিকে 5-10 টকাৰ পৰা আপোনালোকে আৰম্ভ কৰি লাখ হাজাৰ কোটি টকাও আপোনালোকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে। গতিকে এটা কথা আজি আপোনালোকে গম পালে যে শ্বেয়াৰ মাৰ্কেটত আপুনি কিমান টকা ইনভেষ্ট কৰিব তাৰ কোনো লিমিট নাথাকে। আপুনি 10 টকাও ইনভেষ্ট কৰিব পাৰে বা 10,000 বা 10 লাখ বা 50 কোটি টকাও আপুনি ইনভেষ্ট কৰিব পাৰে। মুঠতে আপোনাৰ হাতত যিমান টকা থাকে আপুনি সিমান টকাই ইনভেষ্ট কৰিব পাৰে শ্বেয়াৰ মাৰ্কেটত। সেইবুলি এনেকুৱা নহয় যে আপুনি কম দাম পাইছে বুলি যিকোনো এটা কোম্পানীৰ শ্বেয়াৰ কিনিব বা যিকোনো কোম্পানীৰ অলপ শ্বেয়াৰ কিনি ৰাখি থ'ব। তাৰ বাবে আপুনি কোম্পানীটোৰ হিষ্ট্ৰী চেক কৰিব লাগিব। প্ৰফিট, গ্ৰোথ, মেনেজমেণ্ট, টেকনিকেল চাৰ্ট আদি বহুতো দিশ এটা কোম্পানী চাবলগীয়া হয় যেতিয়া আপুনি কোম্পানীটোত ইনভেষ্ট কৰিব বুলি ভাবে। আপোনালোকক এটা এক্সাম্পলৰ জৰিয়তে বুজাই দিয়া হওক যে কিয় এটা কোম্পানীৰ হিষ্ট্ৰী চেক কৰিব লগা হয়, কিয় এটা কোম্পানীৰ ডিটেইলছ চাব লগা হয়, কিয় এটা কোম্পানীৰ গ্ৰোথ চাব লগা হয়। আজিৰ পৰা কেইবছৰমান আগলৈকে অনিল আম্বানী, আপোনালোকে নিশ্চয় জানে, অনিল আম্বানীৰ আৰকম অৰ্থাৎ ৰিলায়েন্স কমিউনিকেশ্যন বুলি এটা কোম্পানী ৰেজিষ্টাৰ্ড হৈ আছিল শ্বেয়াৰ মাৰ্কেটত। সেই সময়ত এই ৰিলায়েন্স কমিউনিকেশ্যন নামৰ কোম্পানীটোৰ প্ৰতিটো শ্বেয়াৰ মূল্য কিমান আছিল জানেনে? 800 পৰা 900 টকা পৰ্যন্ত। আহক ট্ৰেডিং প্লেটফৰ্মত আপোনাক স্ক্ৰীণত দেখাই দিছোঁ কিমান টকা আছিলে। চাওক স্ক্ৰীণত প্ৰতিটো শ্বেয়াৰ মূল্য আজিৰ পৰা এবছৰ বা দুবছৰ আগত মূল্য আছিলে 800 পৰা 900 টকা পৰ্যন্ত। কিন্তু বৰ্তমান সময়ত এই ৰিলায়েন্স কমিউনিকেশ্যন শ্বেয়াৰটোৰ মূল্য বা প্ৰাইচ কিমান জানেনে? মাত্ৰ 75 পইচা। হয়, মাত্ৰ 75 পইচা প্ৰতিটো শ্বেয়াৰ মূল্য বৰ্তমান সময়ত। যিটো কোম্পানী আজিৰ পৰা দুবছৰ আগলৈকে 800 পৰা 900 টকা পৰ্যন্ত প্ৰতিটো শ্বেয়াৰ মূল্য আছিলে, বৰ্তমান 75 পইচা। এইবোৰ কাৰণতে যেতিয়া আমি কোম্পানী এটাৰ ওপৰত লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব বিচাৰোঁ তেতিয়া আমি কোম্পানীটোৰ সকলো দিশ ভালদৰে ষ্টাডি কৰি লোৱাটো অতি প্ৰয়োজন হৈ পৰে। আনহাতে ইণ্টাৰডে অৰ্থাৎ দিনটোৰ ভিতৰতে যদি আপুনি শ্বেয়াৰ বেচা কিনা কৰিব বিচাৰে তেনেহ'লে সেই ক্ষেত্ৰত আপুনি কোনো কোম্পানীটোৰ ষ্টক এটাৰ টেকনিকেল এনালাইচিছৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব বা লগতে নিফটি, চেনচেক্স আদিৰ মুভমেণ্ট আপোনাৰ দৃষ্টিত থাকিব লাগিব। এই নিফটি বা চেনচেক্স কি হয় আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। এইটো ভিডিঅ'ৰ জৰিয়তে জনাই থওঁ শ্বেয়াৰ বেচা কিনা কৰা এই প্ৰক্ৰিয়াটোক ট্ৰেডিং বুলি কোৱা হয়। আৰু আপোনাৰ মতে যিসকল মানুহে শ্বেয়াৰ বেচা কিনা কৰোঁ বা ট্ৰেডিং কৰোঁ সেইসকল হ'ল ট্ৰেডাৰ। গতিকে ট্ৰেডিং আৰু ট্ৰেডাৰ কাক কোৱা হয় আপোনালোকে অলৰেডি গম পালে। আৰু লগতে আপোনালোকে গম পালে যে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ বাবে আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ বাবে যে আপোনাৰ কোনো লিমিট নাথাকে সেইটো আজি আপোনালোকে গম পালে। তেনেহ'লে আহক বন্ধুসকল, আমি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু নেক্সট ভিডিঅ' টপিকত আমি আলোচনা কৰিম। আপোনালোকে এই যে স্ক্ৰীণত দেখি আছে কেণ্ডেল ষ্টিক চাৰ্ট, এই কেণ্ডেল ষ্টিক চাৰ্টখন কি হয়, ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰা হয়, কেনেকৈ প্ৰথম কোনে কেণ্ডেল ষ্টিক চাৰ্টৰ ব্যৱহাৰ কৰিছিল, এই সকলো বিষয়ে আমি কেণ্ডেল ষ্টিক চাৰ্টৰ বিষয়ে নেক্সট ভিডিঅ' টপিকটোত আলোচনা কৰিম। তেনেহ'লে বন্ধুসকল, যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু শ্বেয়াৰ মাৰ্কেট সম্বন্ধে সবিশেষ জানিবলৈ আৰু ইয়াৰ পৰা কেনেদৰে এটা পাৰ্মানেণ্ট ইনকাম চ'ৰ্চ গঢ়ি তুলিব পাৰি সেই বিষয়ে সবিশেষ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু সকলোকে ধন্যবাদ জনাই, সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ ফ্ৰেণ্ডছ।